Hello students, Moza Class or YouTube channel লৈ সকলোকে স্বাগতম। আজি আমি exercise number 2.2 কৰিম class 9 or mathematics or exercise number 2.2। আমি already 2.1 discuss কৰিলো, গোটেই কেইটা question আমি 1 by 1 কৰিলো আৰু question বোৰ কেনেকৈ কৰিব লাগে তাৰ discussও কৰিলো। তোমালোকে যদি কোনোবা নাই চোৱা তেনেহলে তোমালোকে প্লেলিষ্টত গৈ পিনি আগৰ ভিডিওটো চাব পাৰা বা ইয়াতো মই দি থোৱা আছে, ইয়াতো তোমালোকে ক্লিক কৰি চাব পাৰা, আই বটনটোত ক্লিক কৰি চাব পাৰা। ঠিক আছে, তেনেহলে আমি আৰম্ভ কৰো exercise number অৰ্থাৎ অনুশীলনী নম্বৰ 2.2। question number 1 টো কি দিছে চোৱা। question number 1 টোত কোৱা আছে যে প্ৰথমতে কোৱেশ্চনটো বুজি ল'ব লাগিব যে 5x - 4x² + 3 টো দিয়া আছে। এটো এটা বহুপদ হয়, মানে এই বহুপদটোৰ কৈছে যে মান নিৰ্ণয় কৰিব কৈছে। কেনেকৈ নিৰ্ণয় কৰিব কৈছে? যেতিয়া আমাৰ x ৰ মানটো 0 হয়, 0 হয় আৰু x ৰ মানটো -1 হয় আৰু x ৰ মানটো 2 হয়, তেনেহলে আমি জাস্ট কি কৰিব লাগিব, x ৰ জায়গাত 0 বহাই দিব লাগিব। তেনেহলে আমি ইয়াত ভালদৰে পাতি লম, লাহে লাহে আমি কৰি গৈ থাকিম এটা এটাকে। তো কুৱেশ্যন নম্বৰ 1 টো আমাৰ চোৱা। এতিয়া কুৱেশ্যন নম্বৰ 1 টো তোমাৰ কি সুধিছে? 5x - 4x² + 3। ঠিক আছে, আৰু ইয়াত আমাৰ x ৰ মানটো কি বহাবলৈ কৈছে? 1 নম্বৰটো দিয়া আছে যে x ৰ মানটো আমাৰ বহাব কৈছে 0। তাৰমানে আমি কি কৰিম, ইয়াত ধৰি লম যে ধৰা হ'ল, আমি ধৰি লম যে px বুলি লিখিম। ঠিক আছে, এইবোৰ হ'ল আমাৰ বহুপদ, বহুপদ বিলাকক আমি px হিচাপত লিখিব পাৰোঁ। সো বহুপদ px আমি লিখিম এইটো 5x প্লাছ নহয় মাইনাছ দেই, 5x - 4x² + 3 এইটো লিখিলোঁ। তেনেহলে আমাক লাগে x ৰ মানৰ জেগাত, x ৰ জেগাত আমাৰ কি লাগে? 0 লাগে। তেনেহলে মই লিখিম therefore আমি লিখিব পাৰিম p0। তেনেহলে p0 কি লিখিম? য'ত য'ত x আছে তাত তুমি 0 বহাই দিলে হ'ল। চোৱা য়েল্লো কালাৰটোত মই দেখাই দিছোঁ, তাত তুমি কি কৰিবা? 0 বহাই দিবা। সো এইটো 0 আছে, সো এতিয়া x ৰ জেগাত 0 বহাই দিয়া, হৈ যাব। 5 লিখিম ইয়াত তেনেহলে তোমাৰ 0 আহি গ'ল, x ৰ জেগাত মাইনাছ দিলোঁ, 4 দিলোঁ, ইয়াতো x ৰ জেগাত 0 আহি গ'ল, কিন্তু স্কোৱাৰ এটা আছিলে তো স্কোৱাৰ দিলোঁ, প্লাছ দিলোঁ, 3 দিলোঁ। এতিয়া কি পালোঁ তেনেহলে? 5 × 0 0 -4 × 0 × 0 মানে 0 হ'ল, প্লাছ 3। তেনেহলে আমি কি পালোঁ? 0 - 0 0 0 + 3 মানে 3। তেনেহলে আমি কি পালোঁ? p0 মানে ইয়াৰ মানটো কিমান হ'ব? এই যিটো আমাৰ বহুপদ দিয়া আছিলে, এই বহুপদটোৰ মানটো কিমান হ'ব? যদি x ৰ মান 0 হয় সেইটো হ'ব 3, বহুপদটোৰ মানটো 3। ঠিক আছে, তাৰপিছত তোমাৰ আৰু সেকেন্ডটো কি দিয়া আছে? দিয়া আছে যে x ৰ মানটো কিমান দিয়া আছে? x ৰ মানটো তোমাৰ দিয়া আছে -1। তো মনত ৰাখিবা, যেতিয়া মাইনাছ দিয়া থাকে বুজিবা যে এই 1 টোক এক্সট্ৰাকে নল'বা, গোটেইটোকে এটা সংখ্যা হিচাপত ল'ব, যে -1 টো গোটেইটো এটা সংখ্যা, তেনেকৈ ভাবি ল'বা। মাইনাছটোক তুমি এক্সট্ৰাকে নাভাবিবা, তেতিয়া তোমাৰ নহ'লে খেলিমেলি হৈ যাব মাইনাছটো এক্সট্ৰাকে ভাবিলে। তেনেহ'লে আমি আকৌ ইয়াত লিখিম যে কি দিয়া আছিলে? আমাৰ px দিয়া আছিলে। px ৰ জেগাত আমি লিখিম এতিয়া কি দিয়া আছিলে? px = আমি ক'ম যে 5x - 4x² + 3 এইটো দিয়া আছিলে। এতিয়া আমি লিখিম p-1। মনত ৰাখিবা যে এই গোটেই x ৰ জেগাতে আমি -1 লিখিম, এই মাইনাছটো বেলেগকৈ নিলিখোঁ। এই মাইনাছটো কিছুমান ষ্টুডেণ্টে বেলেগকৈ লিখি দিয়ে, খেলিমেলি হৈ যায় প্লাছ মাইনাছত, তাৰপিছত অংকটো ভুলকৈ ওলায়। নহ'লে 5 লিখিলোঁ, ইয়াত x ৰ জেগাত কি লিখিম? 1 টো নহয়, -1 গোটেইটো x। ঠিক আছে, মাইনাছ লিখিম, 4 লিখিম। এতিয়া ইয়াত x² আছে, তাৰমানে -1² হ'ব, কাৰণ আমি কৈছোঁ যে x ৰ জেগাত -1 ধৰিছোঁ, অকল 1 টো নহয়, প্লাছ 3। মই এইটো বুজিবৰ কাৰণে তোমালোকক ধুনীয়া কালাৰ কোড নিচিনা দি দিছোঁ, এইটো এনেকৈ আছে, আৰু ইয়াত অকল 1 টো নহয়, গোটেই -1টোৱে হ'ব। ইয়াতো x তেনেকুৱা আছে, ইয়াত গোটেই -1 টো হ'ব। এতিয়া বুজিবলৈ ভাল হ'ব। এতিয়া তুমি চোৱা, এতিয়া আমি কৰোঁ এইটো। এতিয়া তোমাৰ কি হ'ব? এইটো এতিয়া তোমাৰ হৈ যাব 5 × -1 মানে -5 হৈ গ'ল, এইটো লিখিম -5। তাৰপিছত চোৱা -4 × -1 -1² মানে কি? -1² আছে মানে কিমান? -1 × -1 আৰু -1 × -1 মাইনাছ যদি দুবাৰ মাল্টিপ্লাই হয় আমি জানো যে প্লাছ হৈ যায়, তেনেহ'লে +1 হৈ যাব। এইটো +1 হৈ গ'ল, ইয়াত +1 × 4 মানে 4, আকৌ মাইনাছ এটা আছে অলৰেডি, সেইকাৰণে 4 হৈ গ'ল, এইটো +3 হৈ গ'ল। ঠিক আছে, তেনেহ'লে এতিয়া তোমাৰ এইটো কি হ'ব এনচাৰটো? ইয়াত এইটো কেনেকৈ কৰে এইটো চোৱা। এইটো তুমি চাবা যে প্লাছখিনি আগতে এফালে লৈ আনিবা। সো তুমি প্ৰথমতে কি কৰিবা? +3 টো এফালে লৈ আনিলা, বাকীখিনি মাইনাছখিনি তোমাৰ ৰাইট হেণ্ড চাইডত লৈ যাবা, মানে -5 আছে, -4 আছে।
এতিয়া আকৌ এইটো এনেকৈ বুজিব পাৰা যে -5 আৰু -4 তাৰমানে -5টা আছে -4টা আছে তাৰমানে টোটেল মাইনাছ কেইটা আছে -5 + 4 মানে 5 + 4 মানে 9 তো 9টা আছে তো 3 - 9 হৈ গ'ল 3 - 9 মানে উলুটাকে যদি চাওঁ এনে যদি আমি চাওঁ 9 - 3 মানে কি জানো আমি 6 কিন্তু যদি আমি উলুটাকে কৰোঁ 3 - 9 এটা বুজিবা উলুটা কৰিলে আমি সদায় মাইনাছ চাইন এটা দিম -6 হৈ যাব তাহলে ইয়াত হৈ যাব তোমাৰ -6 তেনেহ'লে আমি কি বুজিম p - 1 মানে কিমান -6 এইটো হ'ব তোমাৰ উত্তৰটো এনসাৰটো ঠিক আছে তাৰপিছত 2 নম্বৰটো হৈ গ'ল আমাৰ এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰত দিয়া আছে x = 2 তেনেহ'লে এইটো তোমালোকে ইজিলি কৰিব পাৰিবা এতিয়া বুজি পালা যিহেতু ষ্টিল মই তোমালোকক কৰি দিছোঁ তোমালোকে যদি নিজে ট্ৰাই কৰি চোৱা আৰু ভাল মোৰ ভিডিঅ'টো পজ কৰি পিনি এবাৰ নিজে ট্ৰাই কৰি চাবা শুদ্ধ হৈছে নাই তাৰপিছত মোৰ ভিডিঅ'ৰ লগত মিলাই চাব পাৰা x = 2 কৰিম আমি আকৌ লিখিম px মানে কিমান আছিলে আমাৰ 5x - 4x² + 3 আছিলে এতিয়া তুমি লিখিবা ইয়াত p2 লিখিবা ইয়াত লিখিবা 5x ৰ জেগাত আমি 2 লিখিম মাইনাছ লিখিম 4 লিখিম এটা x² জেগাত আমি লিখিম 2² + 3 আৰু ব্ৰেকেটৰ ভিতৰত লিখিলে ভাল নহ'লে তোমাৰ প্লাছ মাইনাছত কেতিয়াবা খেলিমেলি হৈ যায় সেইকাৰণে আমি ব্ৰেকেটত লিখিম তো তাৰ পাছত চোৱা কি কৰিম এতিয়া আমি সিম্পল একেবাৰে 5 × 2 হৈ গ'ল 10 মাইনাছ দিলোঁ 4 হৈ গ'ল এইটো 4 থাকিলে এইটো 2 × 2 2² মানে 2 × 2 2 × 2 মানে 4 হৈ গ'ল +3 এতিয়া তোমাৰ কি কৰিম আমি 10 লিখিলোঁ মাইনাছ দিলোঁ 4 × 4 হৈ গ'ল 16 ওকে +3 হৈ গ'ল আকৌ মই কৈছিলোঁ যে তোমাৰ যে প্লাছখিনি আগতে কৰি ল'ম যিহেতু এইটো এটা 10 আছে 10 মানে ইয়াৰ ফ্ৰণ্টত একো প্লাছ মাইনাছ নথকা মানে বুজিম যে প্লাছ পজিটিভ নাম্বাৰ হয় এইটো ঠিক আছে আমি যিকোনো নাম্বাৰ যদি এনেকৈ লিখোঁ বুজিবা যে ইয়াত প্লাছ এটা আছে আৰু যিকোনো নাম্বাৰ মাইনাছ লিখিলে তুমি গমেই পাওঁ যে মাইনাছটো আছে তেনেহ'লে আমি আগতে পজিটিভখিনি একেলগে কৰি ল'ম ত' 10 কৰি ল'ম একেলগে আৰু ইয়াত প্লাছ পজিটিভ কাৰ আগত আছে 3 আগত ত' 3 নিটো আগত কৰি ল'ম ঠিক আছে এইটো আমি 3 কৰি ল'ম তাৰপিছত -16 লিখিম নহ'লে এইবোৰ খেলি মেলি হৈ যাব তেনেহ'লে এতিয়া আমি কিমান পাম 13 হয়নে 13 - 16 এতিয়া চোৱা 13 বা 16 এনেই আমাৰ সাধাৰণতে নাযায় কিন্তু এতিয়া আমাৰ উলুটাকে আমি বিয়োগ কৰিছোঁ মাইনাছ কৰিছোঁ হয়নে তো 16 - 13 মানে কিমান হয় আমি জানো যে 16 - 13 ইজ নাথিং বাট 3 তেনেহ'লে তোমাৰ 13 - 16 কিমান হ'ব -3 তেনেহ'লে ইয়াত তুমি লিখিবা -3 এনচাৰটো কি হ'ব -3 তেনেহ'লে এইটো p2 তো p2 মানে এতিয়া -3 যেতিয়া আমাৰ px মানে কি আছিলে এইটো px মানে যেতিয়া 5x - 4x² + 3 আছিলে তেতিয়া px ৰ জেগাত x ৰ সলনি যদি 2 বহাই দিওঁ তেতিয়া তোমাৰ হৈ যাব -3 এনচাৰটো ঠিক আছে তেনেহ'লে আমি ইমানলৈকে কুৱেশ্যন নম্বৰ 1টো ধুনীয়াকৈ কৰি ল'লোঁ এতিয়া কুৱেশ্যন নম্বৰ 2টো একে ধৰণৰে দিছে ঠিক আছে p0 p1 p2 তাৰমানে x ৰ মান 0 x ৰ মান 1 x ৰ মান 2 এইখিনি পুট কৰি পিনি তলত যিকেইটা তোমাৰ বহুপদ দিয়া আছে সেইখিনি কৰিব লাগে তো তাৰে মই এতিয়া তোমাক দুটা কৰি দিছোঁ বাকীকেইটা তোমালোকে ট্ৰাই কৰি চাবা ঠিক আছে 3 নম্বৰ কুৱেশ্যনটো একেবাৰে ইজি 3 নম্বৰটো বাৰু মই কৰি নিদিওঁ মই তোমালোকক 1 নম্বৰ কুৱেশ্যনটো কৰি দিছোঁ আৰু 4 নম্বৰটো কৰি দিছোঁ ঠিক আছে চ' 1 নম্বৰ কুৱেশ্যন দিয়া আছে y² - y মানে y² - y + 1 আৰু এইটো তাৰ কাৰণে কৰিব লাগিব p0 p1 p2 মানে এইটো আমি চাওঁ এতিয়া কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2টোত তোমাৰ দিয়া আছে 2ৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে py কিমান দিয়া আছে আমাৰ y² - y + 1 আমি কৰিব লাগে p0 কাৰণে p0 কাৰণে কৰিম মানে y জেগাত 0 বহাই দিম 0 এইটো স্কোৱাৰ হৈ গ'ল মাইনাছ আকৌ 0 হৈ গ'ল +1 হৈ গ'ল মানে 0 + 0 - 0 0 তো এইটো আমি এনচাৰটো কি পাই যাম এইটো ইকুৱেলটো কি হৈ যাব এইটো ইকুৱেলটো হৈ যাব অনলি 1 থাকি যাব হৈ গ'ল ঠিক সেইটো এটা p0 কৰিব দিছে তাৰপাছত তোমাক দিছে p1 কৰা তেনেহ'লে ইয়াত মই বহাম 1 স্কোৱাৰ y জেগাত 1 বহাইছোঁ মাইনাছ ইয়াত y জেগাত 1 বহাম আকৌ ইয়াত বহাম 1 ইয়াত চোৱা 1 স্কোৱাৰ মানে 1 হ'ল -1 হ'ল আকৌ +1 হ'ল মানে -1 আৰু +1 কটাকটি হৈ যায় থাকিব আমাৰ অনলি 1 হৈ গ'ল তাৰপাছত তুমি চোৱা কি দিছে y = 2 দিছে মানে p2 মানে এইটো যিটো আমাৰ বহুপদ আছে বহুপদটোৰ x ৰ জেগাত 2 বহাইছোঁ আমি এতিয়া মানে y জেগাত 2 বহাইছোঁ আৰু y যিহেতু আছে চ' 2 লিখিম ইয়াত ব্ৰেকেট দিছোঁ স্কোৱাৰ লিখিলোঁ মাইনাছ দিলোঁ ইয়াত 2 দিলোঁ +1 দিলোঁ তেনেহ'লে 2 স্কোৱাৰ মানে 2 2 যা 2 2 2 গুণ 4 লিখিম মাইনাছ দিম ইয়াত 2 দিম তাৰপিছত তোমাৰ +1 দিলোঁ মই আকৌ আগৰ নিচিনা মেথডটো কৰিম যে ইয়াত 4 + 1 হ'ব কাৰণ আমি পজিটিভখিনি এফালে লৈ আনিব লাগিব এইটো 4 আৰু এইটো +1 তেনেহ'লে আমাৰ হৈ যাব 4 + 1 মানে 5 - 2 তাৰমানে আমাৰ এইটো হৈ যাব কিমান 3 হৈ গ'ল এইখিনি আমি গম পাই গ'লোঁ এতিয়া কেনেকৈ পুট কৰে ঠিক আছে চ' আমি এনচাৰ পাই গ'লোঁ p0 p1 আৰু p2
এইখিনি আমি এনসাৰ পাই গ'লো। তো সদায় মনত ৰাখিবা আমি কেনেকৈ কৰিছোঁ দেখিছানে, অকল ৱাইটোৰ সলনি এই যিখিনি সংখ্যা দিয়া আছে 0 1 2 সেইটো বহাই দিছোঁ, বাকী আমি একো চেঞ্জ কৰা নাই। তাৰ পাছৰ কুৱেশ্যনটো তোমাৰ কি আছে, তাৰ পাছৰ কুৱেশ্যনটোত মইতো তোমালোকক 4 নম্বৰ কুৱেশ্যনটো কৰি দিম বুলি কৈছোঁ। 4 নম্বৰ কুৱেশ্যন চোৱা, px = x - 1 আৰু x + 1 আছে। তেনেহ'লে এইটো আমি কৰি চাওঁ 4 নম্বৰ কুৱেশ্যনটো, যে px টো দি থোৱা আছে, এইটো দি আছে যে x - 1 × x + 1, হয়নে? এইটো আমাৰ এনেকৈ দিয়া আছে। চিম্পলি আমি কৰিব পাৰোঁ এতিয়া p0 কৰিব কৈছে আমাৰ। তো p0 কৰিব কৈছে যেতিয়া মানে x ৰ জেগাত 0 বহাম, 0 - 1 বহাই দিলোঁ। ইয়াতো x ৰ জেগাত 0 বহাম, +1 বহাই দিলোঁ। 0 - 1 মানে -1 থাকিলে, 0 + 1 মানে +1 থাকিলে। এইটো মাল্টিপ্লাই হৈ আছে, +1 আৰু -1 মাল্টিপ্লাই কৰিলে আমি জানো -1 পাম, কাৰণ মাইনাছ এটা থাকিলে -1 হৈ যাব। তেনেহ'লে এইটো আমাৰ হৈ গ'ল -1। তাৰপাছত তোমাৰ নেক্সট কুৱেশ্যনটোত হ'ব আমাৰ p1। চ' p1 থাকিলে মই লিখিম ইয়াত 1 - 1, x ৰ জেগাত 1 লিখিছোঁ। ইয়াতো মই লিখিম 1 + 1 হৈ গ'ল। 1 - 1 মানে 0, 0 মাল্টিপ্লাই বাই 1 + 1 মানে 2, 0 মাল্টিপ্লাই বাই 2 মানে 0 হৈ গ'ল। এইটো আমাৰ 0 হৈ গ'ল, ঠিক আছে। তাৰপাছত তোমাৰ আহিলে p2, মানে x ৰ জেগাত আমি কি বহাম 2 বহাম। 2 বহালে আমাৰ হৈ যাব কিমান 2 - 1, কাৰণ x - 1 আছিলে, আৰু এইটো হ'ব 2 + 1 হৈ গ'ল। 2 - 1 মানে আমাৰ হৈ গ'ল, আমি জানো 2 - 1 মানে 1, আৰু 2 + 1 মানে 3, চ' 1 × 3 মানে আমাৰ 3 হৈ গ'ল। তো আমাৰ ভেৰি ইজি এনচাৰ, এই গোটেইখিনি এনচাৰ আমি ইজিলি কৰিব পাৰিলোঁ। ঠিক সেইদৰে তোমালোকে বাকী এনেকুৱা প্ৰব্লেমকেইটা কৰি চাবা। ইয়াতো কুৱেশ্যন নম্বৰ 3টো ইজিয়ে হয়, এইটো আমি নেক্সট ক্লাছত কৰিম বাৰু, যে কাষত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় মানে সত্য স্থাপন কৰিব কৈছে। এইটো তোমাক চেক কৰিব কৈছে যে বহুপদৰ শূন্য হয় নে নহয়। তো এইটো বহুপদৰ শূন্য মানে কি সেইটো আমি চাম, তেতিয়া আমি উলিয়াব পাৰিম। আচলতে বহুপদৰ শূন্য মানে কি, যে এই এক্সৰ যিটো মান দিয়া আছে ইয়াত, এই মানটো যদি মই এই বহুপদটোত দি দিওঁ, বহুপদটোত যদি মই বহুৱাই চাওঁ, যদি এই বহুপদটোৰ মান শূন্য পাই যাওঁ, তেতিয়া মই ক'ম যে সেই এক্সৰ যিটো মান আছিলে, মানে -1/3 আছে ইয়াত, -1/3টো যদি মই এই বহুপদৰ এক্সত ভৰাই দিওঁ, ভৰাই দিয়াৰ লগে লগে কি হ'ব, গোটেই বহুপদটো যদি শূন্য পাই যাওঁ, ইয়াত যেন আমি শূন্য পোৱা নাই, ইয়াত যেন ধৰি লোৱা তুমি 3 পাইছোঁ, বা ইয়াত মই -6 পাইছোঁ, হয়নে? যদি আমি শূন্য পাই যাওঁ, তেতিয়া মই বুজিম যে সেই এক্সৰ মানটো, যিটো এক্সৰ মানৰ কাৰণে এই বহুপদটোৰ মান আমি শূন্য পালোঁ, সেই এক্সৰ মানটোক আমি কওঁ বহুপদটোৰ শূন্য, ঠিক আছে। এইটো আমি চাম নেক্সট ক্লাছত, হ'ব। অতি সোনকালে মই নেক্সট ভিডিঅ'টো দিমেই, তোমালোকে কাৰণে ফ'ল' কৰি থাকিবা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক শ্বেয়াৰ এইবোৰ কৰি দিবা, তেতিয়া আমি ইনস্পিৰেশ্যন হ'ম, আমি ইনস্পায়াৰ হ'ম, আৰু তোমালোকৰ কাৰণে নতুন নতুন ভিডিঅ' আমি দি থাকিম। তোমালোকে ফ্ৰী অফ কষ্ট এইবিলাক চলিউশ্যন পাই থাকিবা, বেলেগ বেলেগ ভিডিঅ' পাই থাকিবা। ইভেন তোমালোকে ক্লাছ 9ৰ বেলেগ চেপ্টাৰৰ বেলেগ যিবোৰ ছায়েন্স আছে, মেথছ আছে, সেইবিলাক ভিডিঅ' তোমালোকে পাই থাকিবা, ঠিক আছে। থেংক ইউ।